আভাজ্যোতি ৰাভাক CBIৰ জেৰা নগাঁও আৱৰ্ত ভৱনত জেৰা আভাজ্যোতিক জন্মনি কাণ্ডৰ তদন্ত অব্যাহত CBIৰ CIDও জেৰা চলাইছিল আভাজ্যোতিক জন্মনিৰ মাতৃৰ এজাহাৰতো নাম আছিল আভাজ্যোতিৰ পুনৰবাৰ আপোনালোকক জনাইছো এবাৰ আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ জেৰা নগাঁও আৱৰ্ত ভৱনত জেৰা চলোৱা হৈছে আভাজ্যোতিক জন্মনি কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে CBI CIDও জেৰা চলাইছিল এইগৰাকী আভাজ্যোতিক জন্মনিৰ মাতৃৰ এজাহাৰতো নাম আছিল আভাজ্যোতি ৰাভাৰ আভাজ্যোতি ৰাভাৰ নাম মাতৃয়ে বাৰে বাৰে উচ্চাৰণ কৰিছিল যে আভাজ্যোতি ৰাভাৰ হয়তো কিবা ষড়যন্ত্ৰ থাকিব পাৰে বা তেওঁৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল আনকি এজন ব্যক্তিয়ে আভাজ্যোতি ৰাভা সেইদিনাখন জন্মনি ৰাভাৰ সৈতে একেখন গাড়ীত আছিল বুলি উল্লেখ কৰা হৈছে আৰু তাৰ পাছতে আভাজ্যোতিক জেৰাৰ ওপৰত জেৰা চলাই থকা হৈছে ইয়াৰ পূৰ্বে CIDয়ে জেৰা চলাইছিল এতিয়া CBI যিহেতু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া নিজৰ হাতত লৈছে এবাৰ CBIয়ে আজিৰ দিনটোত এইগৰাকী আভাজ্যোতি ৰাভাক জেৰা চলাইছে মুঠতে ক্ষিপ্ৰ গতিত আগবাঢ়িছে জন্মনি কাণ্ডৰ তদন্ত প্ৰতিটো দিশ তন্নকৈ চাইছে CBIৰ বিষয়াসকলে আভাজ্যোতি ৰাভাৰ নাম যেহেতু জন্মনিৰ মাতৃয়ে উচ্চাৰণ কৰিছিল আনকি জন্মনি মাতৃয়ে যিখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰতো আভাজ্যোতিৰ নাম উল্লেখ কৰা হৈছিল সেয়েহে এতিয়া CBIয়ে জেৰাৰ বাবে মাতি পঠিয়াইছে আভাজ্যোতি ৰাভাক